তুমি যদি এই ভিডিঅ'টো তোমাৰ ইউটিউব ফিডত পাইছা তেন্তে এয়া কোনো কোইনসিডেন্ট নহয়। এয়া বিশ্ব ব্ৰহ্মাণ্ডৰ ফালৰ পৰা তোমালৈ এটা বাৰ্তা, এটা এনেকুৱা বাৰ্তা যাৰ দ্বাৰা তোমাৰ গোটেই জীৱন সলনি হ'ব গৈ আছে। তুমি বহুত কষ্ট কৰিছা, বহু ৰাতি উজাগৰে আছা আৰু প্ৰায় তোমাৰ মনলৈ এইটো প্ৰশ্ন আহিছে যে মই কেতিয়াবা সাকসেছ হ'মনে, মোৰ কষ্টৰ ফল মই পামনে। আৰু আজি এই ভিডিঅ'ৰ জৰিয়তে বিশ্ব ব্ৰহ্মাণ্ডই তোমাৰ এই প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছে। হয়, তুমি সফল হ'বা, তোমাৰ কষ্টৰ ফল তুমি পাবা, আৰু কেৱল মাত্ৰ আহি থকা 7 দিনৰ ভিতৰত। তুমি বহুত কষ্ট ভুগিছা, বহুতো ফেইলিয়াৰ্ছৰ সন্মুখীন হৈছা। ৰিলেটিভছ, গাঁৱৰ মানুহ, ফেমিলিৰ পৰা যিবোৰ তুমি ঠাট্টা মস্কৰা পাই আহিছা, এই সকলোবোৰৰ অন্ত হ'বলৈ গৈ আছে। ভাবাচোন, তোমাৰ সেই চিন্তা, ভয় যিবোৰে তোমাক সদায় চিন্তিত কৰে, এই সকলোবোৰ অহা 7 দিনৰ ভিতৰত নাইকিয়া হৈ যাব। তুমি যি বিচাৰি আছিলা ইমান দিনে, সেয়া তুমি পাবলৈ গৈ আছা। তুমি কৰা এটা এটা কষ্টৰ ফল তুমি পাবলৈ গৈ আছা। বিশ্ব ব্ৰহ্মাণ্ডে তোমাক এইটোৱে ক'বলৈ বিচাৰিছে যে অহা 7 দিন তোমাৰ জীৱনৰ আটাইতকৈ ইম্পৰ্টেণ্ট দিন হ'বলৈ গৈ আছে। এনেকুৱা এটা দিব্য পোহৰ তোমাৰ জীৱনলৈ আহি আছে যিয়ে তোমাৰ সকলো চিন্তা দূৰ কৰিব। তুমি কেতিয়াবা ভাবিছিলানে তুমি কৰা কষ্টৰ ফল তুমি পাবা, তোমাৰ দুখ কষ্টবোৰ নাইকিয়া হ'ব? তুমি যি আশা কৰি দিন ৰাত মেহনত কৰিছিলা, সেই মেহনত অথলে নাযায়? এনেকুৱা এটা দিনৰ আশা কৰিছিলানে যিদিনা তোমাৰ মুখত প্ৰাপ্তি, এচিভমেণ্টৰ হাঁহি জিলিকিব? এই দিনটো বেছি দূৰত নাই, কাৰণ ইউনিভাৰ্ছ তোমাৰ লগত আছে। তোমাৰ কষ্ট, তোমাৰ ত্যাগবোৰৰ এটা এটা হিচাপ ৰাখি আছে। মাথো তুমি এটা কাম কৰিব লাগিব, তুমি বিশ্বাস ৰাখিব লাগিব। আহি থকা 7টা দিন তুমি নিজকে ক'ব লাগিব, মোৰ সফলতা মোৰ ওচৰত আহি আছে, মোৰ কষ্টৰ ফল মই পাবলৈ গৈ আছো, মোৰ সপোনবোৰ দিঠকলৈ পৰিণত হ'ব গৈ আছে। এই কথা যিমানেই তুমি বিশ্বাস কৰিবা সিমানেই সঁচা হ'ব, কাৰণ এয়া বিশ্ব ব্ৰহ্মাণ্ডৰ নিয়ম। তুমি যিটো অনুভৱ কৰা সেইটো তোমাৰ বাস্তৱ হৈ পৰে, আৰু এতিয়া তোমাৰ বাস্তৱ সলনি হ'ব। এট লাষ্ট এই ভিডিঅ'টো যদি তোমাৰ তাত আহিছে, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সংকেত বুলি ভাবা। তোমাৰ জীৱন অহা 7টা দিনৰ ভিতৰত সলনি হ'ব গৈ আছে। মাথো অলপ ধৈৰ্য ৰাখা, বিশ্বাস ৰাখা, তোমাৰ সময় আহি পৰিছে। বিশ্বাস আছে যদি কমেণ্টত লিখা, I believe in universe, my time will come.